তোমাৰ নাম? মোৰ নাম পল্লৱী গড়। পল্লৱী গড়। তোমাৰ পাৰ্চেণ্টেজ? মোৰ পাৰ্চেণ্টেজ 77। 77। তুমি কাক থেংক ইউ ক'বা? ধুনীয়া পাৰ্চেণ্টেজ তোমাৰ। মই প্ৰথমে মোৰ পেৰেণ্টছক আৰু শিক্ষাগুৰুসকলক থেংক ইউ। নমস্কাৰ। আজি মই উপস্থিত আছোঁ জাতীয় বিদ্যালয় মামৰণিত আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে মেট্ৰিক পৰীক্ষাটো শিক্ষাৰ্থীৰে খুব ধুনীয়া ৰিজাল্ট কৰা ষ্টুডেণ্টখিনি আছে মোৰ লগত আৰু তেওঁলোকৰ লগত আজি আপোনালোক কথা পাতিম। তাৰ আগতে মই আপোনালোকক কৈ লওঁ অসমৰ লগতে তিনিচুকীয়া জিলাৰ লগতে গাঁওখনৰ ঘৰখনৰ নাম উজ্বলাবলৈ সক্ষম হোৱা এই ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ লগত আমি খুব ধুনীয়াকৈ আজি কথা পাতিম যিহেতু সেইটো কাৰণে আপোনালোকক কৈছোঁ প্ৰথমতে আপোনালোকে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে আহিব লগা ছাত্ৰ ছাত্ৰীসকলে যিসকল 9-10ত পঢ়ি আছে যিসকলে জাতীয় বিদ্যালয়ত এডমিশ্যন ল'ম বুলি ভাবি আছে যাৰ মাক দেউতাকে দিম বুলি ভাবি আছে তেওঁলোকৰ ওচৰত পাই গৈ ভিডিঅ'টো আৰু খুব এটা ধুনীয়া ৰিজাল্ট কৰিছে সেইটো কাৰণে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে ওচৰত পায় জাতীয় বিদ্যালয়ৰ ৰিজাল্ট কেনেকুৱা হৈছে জাতীয় বিদ্যালয়ৰ পৰা খুব ধুনীয়া ৰিজাল্ট কৰিছে হায়াৰ ছেকেণ্ডেৰী আটাইতকৈ বেছি ৰিজাল্ট কৰা ষ্টুডেণ্টৰ ওচৰলৈ যাওঁ মই নমস্কাৰ মোৰ নাম শ্ৰী কংকন বৰুৱা কংকন বৰুৱা কেনেকুৱা হৈছে পাৰ্চেণ্টেজ 75 মেট্ৰিকৰ কেনেকুৱা আছিলে 52ৰ পৰা 75% লৈ ওপৰলৈ গৈছে তুমি ক'ত আছিলা হোষ্টেলত কিমান সময় পঢ়িছিলা কেনেধৰণে পঢ়ি তুমি এইটো ৰিজাল্ট ল'ব পাৰিলা পঢ়া মানে মই মুখস্থ কৰা নাছিলোঁ হয় যি পঢ়োঁ যি লিখোঁ পৰীক্ষাত চব বুজি লিখোঁ হাজি বনাই লিখা মুখস্থ মই আজিলৈ কৰি পোৱা নাই মুখস্থ নাই কৰা আৰু তোমাক এইখিনি ক্ষেত্ৰত কোনে বেছিকৈ সহায় কৰিলে বেছিকৈ যোনবোৰ টপিক বুজি নাপাওঁ ছাৰ বাইদেউহঁতে বুজাই দিয়ে কিহত লেটাৰ পাইছা তুমি পলিটিকেল চায়েন্স আৰু জিঅ'গ্ৰাফী তোমাৰ পাৰ্চেণ্টেজ কিমান 69 মেট্ৰিকত কেনেকুৱা আছিলে 50 তুমি ক'ত আছিলা মই হোষ্টেলতে আছিলোঁ হয় পঢ়াৰ ক্ষেত্ৰত তোমাক আটাইতকৈ বেছি কোনে সহায় কৰিছিল পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি হোষ্টেলত থাকোঁতে ছাৰ বাইদেউসকলে সহায় কৰিছিল আৰু দ্বিতীয়তে মোৰ আছে মাতৃবৃন্দৰ লগতে ভাতৃৰ লগতে দেউতা তেওঁলোকৰ পৰাই যি আশ্বাস পাওঁ আৰু ঘৰৰ কথাই ভাবিয়ে যি চিন্তা কৰি আৰু লগতে আমাৰ অধ্যক্ষ মহোদয় লগতে মোৰ ছাৰ বাইদেউসকলে হোষ্টেলত যিসকল আছিল লগতে শিক্ষাৰ্থীসকলো আছিল আমাৰ যি শ্ৰেণীকোঠাৰ তেওঁলোকে যথেষ্টভাৱে সহায় কৰিছিল আৰু আশ্বাস দিছিল যে কেনেকৈ কি কৰিব লাগে ঘৰ লক্ষীপথাৰ ৰঙচং নমস্কাৰ মোৰ নাম অমিত পাল তোমাৰ পাৰ্চেণ্টেজ কিমান আহিছে মোৰ 59.40% 59.40 তোমাৰ মেট্ৰিকৰ কেনেকুৱা আছিলে 40 40ৰ পৰা 59 নমস্কাৰ মোৰ নাম শ্ৰী ৰাহুল ৰাম তোমাৰ পাৰ্চেণ্টেজ কেনেকুৱা আহিছে মোৰ পাৰ্চেণ্টেজ 57 কিমান আছে মেট্ৰিকৰ 43 শ্ৰীমতী জেচমিন হাতী বৰুৱা প্ৰিয়াঞ্চি বৰা পাৰ্চেণ্টেজ কিমান আহিছে 75.20 মেট্ৰিক নে হাই ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰী মেট্ৰিকৰ কেনেকুৱা আছিলে 16 কোৱা আহিছে পাৰ্চেণ্টেজ 70.4 মেট্ৰিকৰ কেনেকুৱা আছিলে মেট্ৰিকৰ 50.8 নে 20% ফ্লাইং জিনি মৰাণ মেট্ৰিক নে হাই ছেকেণ্ডেৰী মেট্ৰিক পাৰ্চেণ্টেজ কেনেকুৱা আহিছে 74 আহিছে 74 ধুনীয়া ৰিজাল্ট না নমস্কাৰ মোৰ নাম শ্ৰীমতী অমিয়া আৰা পাৰ্চেণ্টেজ কিমান আহিছে মোৰ 59.6 আৰু তুমি কাক থেংক ইউ ক'বা মই প্ৰথমতে মোৰ স্কুলৰ শিক্ষাগুৰুসকলক আৰু মা দেউতাক ক'ম শিক্ষাগুৰুসকল আৰু মা দেউতাক এডমিশ্যন ক'ত মই স্কুলতে লৈছোঁ ইয়াতে ইমানখিনি ষ্টুডেণ্টৰ ভিতৰত প্ৰথমগৰাকী পাইছোঁ দেই আকৌ ইয়াতে পঢ়িব বহুত বেছি ভাল লাগিলে ন তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী সংগীতা বৰুৱা পাৰ্চেণ্টেজ কিমান আহিছে তোমাৰ 61 তুমি কাক থেংক ইউ ক'বা মই আমাৰ স্কুলৰ শিক্ষাগুৰুসকলক ময়ূৰী নেওগ তোমাৰ পাৰ্চেণ্টেজ 70 লেটাৰ আহিছে নাই ছায়েন্সত আহিছে ছায়েন্সত এটা ভাল কথা আটাইতকৈ বেছি ইয়াত ছায়েন্স আৰু ভূগোলৰে লেটাৰ পাইছে আৰু সেইজন শিক্ষকৰ ওচৰলৈ যাম যিজনে এই গোটেইখিনি থেংক ইউ পায় কিন্তু ষ্টুডেণ্টৰ খুব ধুনীয়া এটা ৰিজাল্ট হৈছে আটাইতকৈ বেছি ছায়েন্স আৰু ভূগোলত তো আপুনি ছায়েন্সৰ টিচাৰ হিচাপে কি ক'ব খুজিছোঁ হয় মোৰো ভাল লাগিছে আপুনি হয়তো জানে যে মই এখন বিদ্যালয়ৰ অধ্যক্ষ লগতে মই পাঠদানো কৰোঁ আৰু নৱম শ্ৰেণী দশম শ্ৰেণীৰ মই বিজ্ঞান অংক বিষয় পাঠদান কৰোঁ যিহেতু এখন বিদ্যালয়ৰ গুৰি ধৰোঁতা হিচাপে যিসকল শিক্ষক শিক্ষয়িত্ৰী থাকে সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত বহুতখিনি মানে কাম কৰে আৰু মই বিজ্ঞান বিষয়টো সৰুৰে পৰাই ভাল পাওঁ গতিকে মই
আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান বিষয়টোনো কি প্ৰথমতে তাক বুজাবলৈ মই চেষ্টা কৰিলোঁ। বিগত মোৰ যিকেইটা বৰ্ষ আছিলে সেইকেইটাতো মই ভাল ফলাফলে মই পাবলৈ সক্ষম হৈছিলোঁ আৰু এই বৰ্ষত মই ভাল ফলাফল পাইছোঁ। আৰু যিকেইটা ষ্টুডেণ্ট আছিলে প্ৰায়ভাগ ষ্টুডেণ্টে কি হয় বিজ্ঞান বিষয়টো বিজ্ঞান অংক দুয়োটাতে পাইছে। খুব বেছি ভাল লগা মামৰণি জাতীয় বিদ্যালয় আটাইতকৈ বেছি বিজ্ঞান আমি জাতীয় বিদ্যালয় বুলিয়ে নহয় অসমীয়া মিডিয়াম বোৰ্ড আটাইতকৈ বেছি এটা মানে দুখজনক বিষয় যে আমাৰ অংক ছাৰ নাই ছায়েন্সৰ ছাৰ নাই এনেকুৱা ধৰণৰ এটা হেৰি হৈ থাকে। কিন্তু আটাইতকৈ বেছি ভাল লাগিছে এইটোৱে জাতীয় বিদ্যালয়খনত মোৰ ভাল লগা ছায়েন্স আৰু মেথছতে মানে লেটাৰ পাইছে আৰু ভূগোলত খুব বেছি ভাল লাগিছে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ছায়েন্সৰ দিশটো কেনেকৈ লৈ যাব পৰা যায় ছায়েন্স মানে কি প্ৰথম সেইটো বুজাব লাগে আৰু বিষয়টোৰ ওপৰত মানে তাহাঁতৰ ইণ্টাৰেষ্টটো বঢ়াব লাগে হয় ইণ্টাৰেষ্টটো বঢ়াৰ লগে লগে কি হয় তাহাঁতি সেই বিষয়টোৰ প্ৰতি ধাউতি মানে বাঢ়ি যায় মানে এটা ভাল ফলাফল পাবলৈ সক্ষম হয়। আৰু গতিকে মই তেনেকেই মই চেষ্টা কৰি থাকিম আৰু যাতে ইয়াতকৈও ভাল ফলাফল আৰু হোষ্টেলৰ যি ৰুলছ তাৰে ভিতৰত থাকিয়ে পঢ়িছে এক্সট্ৰা টিউশ্যনটো বেলেগত গৈ লোৱা নাই। আমাৰ বিদ্যালয়ত এটা বিশেষ মানে কওঁ মানে কোনো ধৰণৰ টিউশ্যন বুলি ল'ব নালাগে। যিখিনি বস্তু আমাৰ গোটেইখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে গোটেইখিনি চাই দিয়ে আৰু হোষ্টেলতো কি হয় শিক্ষক শিক্ষয়িত্ৰীসকলে চাই দিয়ে গোটেইখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে চাই দিয়ে। কিবা এটা নোৱাৰিছে পটককৈ ষ্টুডেণ্টে ছাৰজনক সুধিলেই হ'ল হয় এনি টাইম আমি থাকোঁৱেই যেতিয়া সেইকাৰণে আমাৰ সুবিধা গোটেইখিনি আছে আৰু 100% ওলাইছে। এবাৰ ফাৰ্ষ্ট হাই ছেকেণ্ডেৰীটো হয় এবাৰ ফাৰ্ষ্ট আমাৰ হাই ছেকেণ্ডেৰীটো তো গতিকে ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে আমি যিখিনি ষ্টুডেণ্ট লৈছিলোঁ প্ৰায়বিলাক ষ্টুডেণ্টৰ পাৰ্চেণ্টেজসমূহ হয়তো কিবা নিম্নতৰ স্তৰ আছিলে আৰু ফ্লাইং 20 এবভ কৈছে 25 এবভ গৈছে 25 খুব বেছি ভাল লগা। আৰু কি কিতাপ পঢ়িছিলে? মোৰ এটা সপোন আছে ভালমানখিনি পঢ়িছিলোঁ কিছুমান আত্মজীৱনী মোৰ এটা সপোন আছে তাৰপিছত এখন আত্মবিশ্বাস বুলি এখন আছিল তাৰপিছত আৰু কেইখনমান আছিল হেৰি কি বুলি কয় অগ্নি দেউকা উপন্যাস কেইবাখন আছিলে এইখন নাম পাহৰিছোঁ এতিয়া ভাবি APJ আব্দুল কালামৰ আছিলে অগ্নি দেউকা হয়নে? আৰু এতিয়া এডমিশ্যন ক'ত লৈছা? এতিয়া এডমিশ্যন ডিব্ৰুগড় কলেজত। ডিব্ৰুগড় কলেজ লেটাৰ পাইছা নাই? ক'ত পাইছা? বিজ্ঞানত অংকত আৰু ভূগোল আৰু সমাজ অসমীয়াত ষ্ট্ৰীম কি লৈছা? বিজ্ঞানতে লৈছোঁ। বিজ্ঞানতে ভালেই দিয়া ভালকৈ পঢ়িবা ন। বোলে তোমাৰ নাম? নমস্কাৰ মোৰ নামটো দীপঞ্জলি বৰা। তোমাৰ পাৰ্চেণ্টেজ? মোৰ পাৰ্চেণ্টেজ 75। তুমি ক'ত আছিলা হোষ্টেলত নে ঘৰত? মই হোষ্টেলতে আছিলোঁ। হোষ্টেলতে আছিলা কিমান সময় পঢ়িছিলা? মই সেনেকৈ সঠিককৈ 5:30 পৰা 11টা 11:30 বাজিছিলে। মানে যিটো হোষ্টেলৰ ৰুল সেইটোৱে সকলোৱে ফ'ল' কৰিছে তাতো এক্সট্ৰা টাইম কোনো পঢ়া নাই পঢ়া সিমানটোৱে টাইম ইমানতে টাইম কেতিয়াবা পঢ়া আছিলে এই কি বুলি কয় খোৱা পিছত মানে খোৱা টাইমটো দিয়াৰ পিছত কেতিয়াবা আধা ঘণ্টা নহ'লে কেতিয়াবা এনেকৈ অকণমান হেৰি কৰি দিয়া। আচ্ছা তোমাৰ এডমিশ্যন ক'ত ল'বা? মই ডিব্ৰুগড়ত লৈছোঁ চলভোগত। আচ্ছা ঠিক আছে দিয়া। সকলোৰে খুব ধুনীয়া ৰিজাল্ট কৰিছে ভাল লাগিছে আৰু খুব ধুনীয়া ৰিজাল্ট যিহেতু এই গোটেইখিনি ক্ষেত্ৰত এটাই মই গম পালোঁ যিটো হোষ্টেলৰ ৰুলছ হোষ্টেলৰ যিবিলাক নিয়ম থাকে সেই নিয়মৰ ভিতৰত থাকিয়ে পঢ়িয়ে ষ্টুডেণ্টে এটা ধুনীয়া ৰিজাল্ট কৰিছে। আৰু এই মামৰণি জাতীয় বিদ্যালয় এখন ভিতৰুৱা গাঁৱৰ পৰা যিখিনি শিক্ষাদান কৰা হ'ল স্কুলত বা হোষ্টেলত সেই শিক্ষাই তেওঁলোকে গুৰি হিচাপে লৈ আজি ধুনীয়া ৰিজাল্ট কৰি স্কুলখনৰ গাঁওখনৰ লগতে মাক দেউতাকৰ সকলোৰে নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁলোকৰ কাৰণে এটা আপোনালোকে শ্বেয়াৰ আৰু কমেণ্ট লিখিব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব।